তো হেল্ল' গাইছ, আপোনালোক সকলোকে মোৰ এটা নতুন মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। যিহেতু আজি উৰুকা, সেইকাৰণে উৰুকাৰ ৰাতিটো খানাটো খাবই লাগিব। তো বৰ্তমান মই আছোঁ নামঘৰত। এইকেইটা হৈছে লগৰ। তো এইটো ডবল, এইটো হৈছে আমাৰ মেজি, নামঘৰত আমি বনাইছোঁ। আৰু এইটো হৈছে দীপাংকৰ, এইটো হৈছে বাতি, আৰু এইটোৱে মই। তো আমি এতিয়ালৈকে খানাটো ক'ত খাম সেইটো সিদ্ধান্ত হোৱাই নাই, গতিকে আমি গোটেইকেইটাই জুই কাণত বহি আলোচনা কৰি আছোঁ যে খানাটো ক'ত খোৱা হ'ব। তো চবৰে মতামত দাঙি ধৰা হৈছে খানাটো ক'ত খোৱা হ'ব। তো ফাইনেলি সিদ্ধান্ত হৈ গ'ল খানাটো ক'ত খোৱা হ'ব। তো এতিয়া আমি আহি আছোঁ, ইয়াত খানাটো খোৱা হ'ল যে। এয়া ৰান্ধনি আমাৰ ভাত বনাই আছে, দেখিছা নাই? ভাতটো বনালে হয় কিন্তু নিসিজিলে চাউল। এয়া জলকীয়া, আৰু এয়া ভাত চাওক আধা সিজা হ'ল। বনাব নাজানে এইকেইটা, এনেই কৈছোঁ, ধেমালি কৰিছোঁ, ভালেই হ'ল বাৰু। তো এয়া জলকীয়া, আৰু এইটো হৈছে আমাৰ ৰান্ধনি ছেকেণ্ড, চাই লওক জুই। এয়া আৰু মাংস, এয়া আলু, পূৰা মছলা চছলা চব কাটি থোৱা আছে। তো ভাতটো বনাইছে, আৰু এইজন চাওক ইমানেই তাৰ ঠাণ্ডা লাগিছে যে একেবাৰে লেপ লৈ আহিছে। আৰু চবেই মোবাইলত ব্যস্ত, আমি জুই ফুৱাই আছোঁ। আৰু এইটো হ'লোঁ মই, টুপি চুপি লগাই। তো এয়া মাংস চাই লওক আমাৰ, পূৰা লৰাই আছে ধুনীয়াকৈ। তো লাষ্টত এণ্ডিঙলৈকে ভিডিঅ'টো চাই থাকক কেনেকুৱা হ'ব। তো আমি ধুনীয়াকৈ নাচি মেলি পূৰা এনজয় কৰি আছিলোঁ, কিন্তু তাৰ মাজতে হ'ল এখন মহাযুদ্ধ। আৰু এই মহাযুদ্ধখনৰ কাৰণটো কি হৈছে আপোনালোকে কমেণ্ট কৰিব, অনুমান কৰিব যে কি কাৰণে কাজিয়াখন হ'ব পাৰে। তো কাজিয়াখন হ'ল, বহুত ডাঙৰকৈ হ'ল কাজিয়াখন পূৰা। তো কাজিয়া চাজিয়া ভাঙিলোঁ। তাৰপাছত আমি গোটেইকেইটাই আলোচনা কৰিলোঁ যে ভাত চাত খাই আমি ক'ত চুৰ কৰিবলৈ যোৱা হ'ব। তো গোটেইকেইটাই এতিয়া ইটোৱে ইটোৰ ঘৰত চুৰ কৰিবলৈ যায়। তো তেনেকৈ চুৰ কৰা আলোচনা হৈ লোৱাৰ পিছত আমি ভাত খাবলৈ বহিলোঁ। এয়া চাই লওক আমি ভাত খাই আছোঁ, আৰু এয়া ভাত চাত খাই এইটো তো গোটেইখিনি আমি ভাতটো খাই ল'লোঁ। ভাতটো খাই আমি ওলাই আহিলোঁ গাঁৱলৈ, এইখন টমটম। আৰু এই টমটমখনত কমেও 15টামান আছে, চাই লওক আপোনালোকে। আগফালে চাওক, আপোনালোকে পাছফালে চাব পাৰে। তো ভিতৰত আছে, ভিতৰত ছাইডত, ওপৰত, মাজত, মানে চবতে গোটেই মানুহ। হয়তো এখন বাগৰি গ'লে ইয়াৰ পৰা এটা ডেথ হ'ব, আমি খৰি দিবলৈ যাব লাগিব গোটেইগাল। তো এনেকৈ ধেমালি কৰি আমাৰ ৰাতিটো পূৰা পাৰ হৈ গ'ল। তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই, পুনৰ এটা নতুন ভিডিঅ'লৈ লগ পাম।